সভ্য সমাজৰ মুখা পিন্ধা কিছু অসভ্য কথা Watch your parents have your life. য'ত মাক বাপেকক ভগৱান ৰূপে চোৱা হয় আৰু বৰ্তমান আমাৰ মাজলৈ আহে এনে ধৰণৰ অবিশ্বাসনীয় অবৰ্ণনীয় কথা নমস্কাৰ মই শৰৎ ৰাগ বৰ্তমান সময়ৰ আটাইতকৈ চৰ্চিত বিষয় Media influencer Ranveer Allahbadia. रणवीर अलाहाबादिया और बताते हैं इलाहाबादिया पर पुलिस का शिकंजा रणवीर So YouTuber Ranveer Allahbadia, better known YouTuber Ranveer Allahbadia, and Ranveer Allahbadia is in trouble. প্ৰয়োজন হৈ পৰিছে এই বিষয়টোৰ ওপৰত সকলোকে একেলগে থিয় দিয়াৰ কিয়নো আমি এনেকুৱা এটা নিকৃষ্ট মানসিকতাৰ সময়ত আছো য'ত আপুনি মই নিজে লজ্জিত অনুভৱ কৰিম য'ত কমেডিৰ নামত চলে অসভ্যালিৰ সীমা চেৰাই যোৱা কথাবাৰ্তা Got Latent নামৰ এটি বিশেষ শ্ব' য'ত 4জনকৈ ইনফ্লুৱেঞ্চাৰ সিংগাৰ বা এক্টৰ মতা হয় য'ত কমেডিৰ নামত কিছু ডাৰ্ক কমেডি কৰি সমাজখনলৈ কিছু বিষবাষ্প বিয়পোৱা হয় আৰু এই শ্ব'টোৰ জন্মদাতা হৈছে Samay Raina যি নিজৰ ইউটিউব চেনেলত এই এপিছডসমূহ আপলোড কৰে য'ত বাহিৰৰ শ্ব' এটা ভাৰতবৰ্ষলৈ আনি কমেডিৰ নামত চাৰিবেৰৰ মাজত কিছু অভদ্ৰ কথা পাতি যুৱচামক ধ্বংস কৰা এটা শ্ব' জন্ম দিয়া হয় আৰু শেহতীয়াকৈ এই শ্ব'টোলৈ আহিছিলে ভাৰতৰ আটাইতকৈ ডাঙৰ পডকাষ্টাৰ চেনেলৰ অ'নাৰ Ranveer Allahbadia আৰু এইজন ক্ৰিয়েটৰকে কিছুদিন পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰিছিল বেষ্ট ক্ৰিয়েটৰ এৱাৰ্ড শেহতীয়াকৈ হোৱা এই Got Latent নামৰ শ্ব'টোত আহি Ranveer Allahbadiaই এনে কিছুমান বিৰূপ মন্তব্য কৰে যিখিনি কথা মই আপোনালোকক ক'ব নোৱাৰি আৰু যিখিনি আপোনালোকে শুনিব নিবিচাৰিব যদি শুনিছে বা শুনিবও বিচাৰে নিজে লজ্জিত অনুভৱ কৰিব যে আজি আমি আহি কোনখন সমাজত আজি থিয় হলো Watch your parents have your life. মাক বাপেকৰ বিষয়ে এনে ধৰণৰ মন্তব্য কৰিয়ে তেওঁ শান্তি নহয় পইচাই মূৰত ধৰি এনে কিছুমান কথা তথা এনে কিছুমান অফাৰ দিয়ে যি আপুনিও ক'বলৈ বাধ্য হ'ব সিহ ইমান অসভ্য करोड़ रुपए में रणवीर भाई का 2 crore in cash. right now Yeah, right now. সনাতন ধৰ্মত পিতৃ মাতৃ সেৱাৰ আটাইতকৈ ডাঙৰ নিদৰ্শন ৰামায়ণত উল্লেখিত শ্ৰৱণ কুমাৰ তেওঁ অন্ধ পিতৃ মাতৃক কান্ধত লৈ 4 ধাম খোজ কাঢ়ি তেওঁলোকৰ ইচ্ছা পূৰণ কৰিছিল আৰু বৰ্তমান আমাৰ মাজলৈ আহে সমগ্ৰ ভাৰতক লজ্জিত কৰা এনে ধৰণৰ অসভ্য ক্ৰিয়েটৰৰ এনে ধৰণৰ অসভ্য কথা এইখন ভাৰততে জন্ম লয় ইন্দিৰা গান্ধী কল্পনা চাওলা সৰোজনী নাইডু ফাল্গুনী নায়াৰ কিৰণ বেদী ৰাণী লক্ষ্মীবাই মেৰী কম লতা মংগেশকাৰৰ দৰে নাৰী যিসকলে সমগ্ৰ ভাৰতবৰ্ষখনক গৌৰৱান্বিত কৰে আৰু এইখন ভাৰতবৰ্ষতে জন্ম লয় নাৰী সমাজক কলংকিত কৰা অপূৰ্বা মুখিজাৰ দৰে এনে ধৰণৰ নাৰী আপুনি গৌৰৱ কৰি ক'ব পাৰে যে এই চিপছসমূহ আজিলৈকে চোৱা নাই কিন্তু আপুনি সেই চিপছসমূহৰ টাৰ্গেটেড অডিয়েন্স নহয় টাৰ্গেটেড অডিয়েন্স হৈছে সেই যুৱচামটো এইসমূহৰ ওপৰত অলৰেডি বিভিন্ন কেছ ৰেজিষ্টাৰ হৈছে আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মাই এইসমূহৰ ওপৰত কেছ দিয়াৰ ওপৰত নিজে টুইট কৰিছে যদি আপুনি ভাবিছেও এইবোৰ কথা ইমান আলোচনা কৰাৰ প্ৰয়োজনীয়তা নাই প্ৰয়োজনীয়তা আছে এইবোৰক ৰোধ কৰাৰ প্ৰয়োজনীয়তা আছে কাৰণ কাইলৈ পৰহিলৈ এইবোৰক চাই আপোনাৰ বা আমাৰ ল'ৰা ছোৱালীও ইনফ্লুৱেঞ্চ হ'ব পাৰে এনে ধৰণৰ ভয় লগা ভিডিঅ'সমূহ যাতে চাব নোৱাৰে তাৰ বাবে 14 বছৰ তলৰ সকলো শিশুক আপুনি মই ব্যৱহাৰ কৰা ইউটিউবৰ পৰিৱৰ্তে ইউটিউব কিডছ চাবলৈ দিয়ে য'ত ইউটিউবে 2015 চনত 14 বছৰ তলৰ সকলো ল'ৰা ছোৱালীৰ বাবে ইউটিউব কিডছ লঞ্চ কৰিছে আৰু এই ইউটিউব কিডছৰ পলিচিত ক্লিয়াৰলি লেখা আছে যে এই ইউটিউব কিডছত কোনো ধৰণৰ অফেন্সিভ লেংগুৱেজ সেক্সুৱেল কণ্টেণ্ট ভায়োলেন্স ধৰণৰ হাৰ্মফুল ভিডিঅ' দেখিবলৈ পোৱা নাযায় আৰু বিভিন্ন বিষয় আছে আলোচনা কৰিবলগীয়া সেইখিনিও আপোনালোকৰ মাজলৈ আনি চেনেলটোত ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ বাবে সকলোকে ধন্যবাদ জয় আই অসম